হেল্ল' এভৰিৱান, এয়া বৰপেটা সত্ৰৰ ফাকুৱাৰ দ্বিতীয় দিনাখন ভৰদৌল বুলি কয়। আজি সকলোৱে গোঁসাইক ফাকু দিবলৈ আহে। অহাকালি সুঁৱেৰী আমি সকলোৱে হোলী খেলিম, যিহেতু সুঁৱেৰীৰ আগদিনাখন ভৰদৌলৰ দিনা গোঁসাইক সকলোৱে ফাকু দিবলৈ আহে, গতিকে আমিও আহিলোঁ। এয়া গোঁসাইক দৌলৰ ওপৰত ৰখা হৈছে, যিহেতু ইয়াত আহি আমি গোঁসাইক ফাকু দিলোঁ। আমাৰ বৰপেটা সত্ৰৰ দৌল বুলি ক'লে ক'বই নালাগে, সকলোৱে জানে। ভাৰতৰ বাহিৰৰ পৰাও বহুত লোক আহে, বহুত দৰ্শনাৰ্থী আহি ইয়াত দৌল চায়। আৰু এই সত্ৰ নগৰী বৰপেটাতেই মোৰ জন্মস্থান, যিহেতু মই নিজকে বহুত ভাগ্যৱান বুলি অনুভৱ কৰোঁ। এয়া সত্ৰৰ মূল দুৱাৰ। সকলোৱে সেৱা এটা লোৱাৰ বাবে পদূলিমুখতে লাইন পাতি আছে। ইয়াৰ ভিতৰত তুলসী গছৰ বহুত ডাঙৰ ডাঙৰ দুটা খুঁটা আছে। মই আজি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, যিহেতু মহিলা যোৱাৰ ভিতৰত নিষেধ আছে আৰু যথেষ্ট ভিৰ হৈ আছে। বাহিৰৰ পৰা দেখা পায়, তথাপিতো আজি দেখাব নোৱাৰিলোঁ। কেতিয়াবা খালী সময়ত আহিলে আপোনালোকক নিশ্চয় দেখুৱাম। আহকচোন এইবাৰ বাহিৰৰ পৰিৱেশটো চাওক। এই আগৰ দোকানখন দেখিছেনে? সকলোৱে বেছিভাগ ইয়াতেই জোম পাতি খাই আছে। কিবা স্পেচিয়েল আছে চাগে। এয়া আছে মই আলু হনুমান ডিমা। দেখাত আমি নৰ্মেলি যে ডিমা খাওঁ, আমাৰ বৰপেটা ভাষা ডিমা আলু ভজা, কিন্তু ইয়াৰ নামকেইটা কিন্তু বহুত আনকমন বস্তু যেন লাগিছে, সেইকাৰণে সকলোৱে তাতে খাব গৈ আছে। এয়া পংকজ পাঠক আহিছে, তাত বহি আছে তেওঁ। ইমান ভিৰৰ মাজত আহি লগ পালেহি আমাৰ ভাগিনজনী। তাই আইতাকৰ লগত কিবা কিবি কিনি আছে কালি হোলী খেলিবৰ কাৰণে। এইবাৰ আহি লগ পালোঁ এই দাদাজনক। কলেজৰ দিনত সদায় এই দাদাজনৰ তাত ফুচকা খাইছিলোঁ, গতিকে আহকচোন ফুচকাকে খাই লওঁ। আমাৰ বৰপেটাত দেউলৰ মেইন খাদ্য হৈছে বগৰী চপ, আলু ভাজা আৰু লগত ৰঙা ডিমা, গতিকে এটা ৰঙা ডিমা খাইছোঁ দিয়ক। যাই থাকোঁ, গধূলা আৰু আহি আছোঁ। বাই বাই।